হেল্ল' গাইজ, মই যিহেতু অলপ বাহিৰত ফুৰিব আহিছোঁ, গতিকে আমাৰ গাঁৱৰ বা আমাৰ যোনে নেদেখা এইবিলাকক দেখুৱাবলৈ বিচাৰিছোঁ। মই কি চাব আহিছোঁ চাওকচোন বাৰু। এয়া মই আছোঁ উৰিষ্যাৰ এখন বিচত, য'ত আমাৰ সকলোবিলাক মানুহ আহি ইয়াতে ফূৰ্তি ফাৰ্তা কৰে। এতিয়া আহক, বেছি দেৰি নকৰি আমি এই সাগৰ বিচৰ ওচৰলৈকে যাই আছোঁ। বলক, সাগৰ বিচত কি কি আছে আৰু কেনেকুৱা এটা ভিউ আহিব, সেই ভিউটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মই সাগৰ পাৰৰ বিচত আছোঁ, একেবাৰে নিচেই ওচৰত। সুন্দৰ বতাহ বলি আছে আৰু য'ত বতাহৰ মানে কি ক'ম, অলপ চলপ বৰষুণো আহি আছে। আৰু এই বৰষুণত সুন্দৰ সেয়া বাইদেউ আমাৰ লগত আহিছে। গতিকে চাওকচোন, মোৰ পাছফালে সুন্দৰকৈ বিল্ডিং আছে আৰু এই বিল্ডিঙত মজা এটা ভিউ পইণ্ট। টুবলক ফাইনেলি একেবাৰে সাগৰৰ বিচত পালোহি পাৰত। গতিকে সকলোৱে গা পা ধুই আছে আৰু বেছি দেৰি নকৰি আমি ভিডিঅ'টো এইখিনিতে এই কথাখিনি বাদ দি আহক সাগৰ বিচৰ ঢৌবিলাক চাওঁ। এয়াই হৈছে সাগৰ বিচ। ইয়াতে সাগৰ বিচত ওচৰলৈকে আহে, বহুত দূৰত থাকে পানী আৰু এই পানীবিলাক ইয়ালৈকে আহি পাব যে আমি অকণো ভাবিব নোৱাৰোঁ। আৰু এই সাগৰ বিচত সুন্দৰ বহুত ডাঙৰ ঢৌ, আৰু এই ঢৌবিলাক যদি আমি গাঁৱত দেখা পাওঁ বহুত ভয় লাগি যাব, ভয়ৰ ওপৰত মানে হাহাকাৰ হৈ যাম। গতিকে এইয়া সাগৰ বিচত ভিজিবলৈ আৰে ভাই, মই ভাবাই নাছিলোঁ যে পানী ইয়াত পাবহি, একে ভিজাই দিলে। চাওক ইমান ডাঙৰ ঢৌ আৰু বতাহটো মাৰি আছে, বহুত বতাহ হয় ইয়াতে, বতাহ বেছি। গতিকে সাগৰ বিচৰ পৰা ইমান ডাঙৰ ডাঙৰ ঢৌ, চাওক ডাঙৰ ডাঙৰ ঢৌ, আৰু ইয়াত পানী পাইহি। গতিকে মই অলপ দূৰলৈকে গৈছিলোঁ, ভিজাই দিছে। বলক অকণমান আগুৱাই যাওঁ সাগৰ বিচৰ পাৰত। তো এয়া হৈছে সাগৰ বিচ, আৰু এইবিলাক চাওক সাগৰ গোটেই ডাঙৰ ডাঙৰ মানে ঢৌ আহি আছে। আৰু মই আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম সাগৰৰ ঢৌবিলাক, যিহেতু এই ঢৌ আমি সততে দেখা নাপাওঁ। আমাৰ গাঁৱৰ সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। এই চাওক বহুত সুন্দৰকৈ আহি গৈছে পানীবিলাক সাগৰ বিচত। সুন্দৰ এটা পৰিৱেশ, বহুত দূৰলৈকে এই ঢৌ আহিছে। চাওক কেনেকুৱা ঢৌ সৃষ্টি হয়, আৰু এইবিলাক ঢৌ যদি আমি দেখিবলৈ পাওঁ আমাৰ তাতে কেনেকুৱা ধৰণৰ হ'ব। চাওক ইয়ালৈকে পানী আহিব, ঢৌ পানী আহি থাকিব, চাই থাকক ইয়ালৈকে পানী আহিব। লাইভ আপোনালোকক দেখুৱাবলৈ বিচাৰি আছোঁ কেনেকুৱা ডাঙৰ ঢৌ হ'ব পাৰে। ইয়ালৈকে সম্পূৰ্ণ পানী উঠি যাবগৈ, ইয়াত চিন আছে, গোটেই পানী আহি যাব। আৰু এই মানে সুন্দৰ নাজাৰা জীৱনত মই দেখা নাছিলোঁ। ফাৰ্ষ্ট টাইম সাগৰৰ বিচত আহি এনেকুৱা এটা উপভোগ কৰিব পাৰিছোঁ। আহিয়ে মোৰ একেবাৰে ভৰি চৰি ভিজাই শেষ কৰি দিলে। মই ভবা নাছিলোঁ যে ইমান দূৰত। আৰু মই এইবিলাক যে আছে, এইবিলাক বন্ধুবিলাক আছে, এইবিলাক বন্ধুবিলাকে তাত গৈছে, মোৰ খুব ভয় লাগি আছে, কাৰণ ইমান ডাঙৰ ঢৌ উঠে। আৰু এই ঢৌত যদি কেনেবাকৈ মই সিটো ছাইডে যাই পাওঁগৈ, তেতিয়াহ'লে মোৰ মানে কি হৈ যাব, আমিতো বহুত ভয় খাই যাম। গতিকে তেওঁলোকে চাওক, এই দাদাজন চাওক কিমান দূৰলৈকে গৈ আছে। চাওক এই দাদাজন কিমান দূৰলৈকে যাই আছে। চাওক আগত কেনেকুৱা ডাঙৰ ডাঙৰ মিনিমাম 2-3 ফুট ওপৰত তেওঁলোকৰ ঢৌ আহি আছে। এই ঢৌৰ মাজতে কোনো ধৰণৰ ভয় কৰা নাই। চাওক কেনেকৈ আহি আছে পানীবিলাক, খুব আচৰিত কাহিনী। কিন্তু সঁচাই মই এক্সাইটেড হৈ গৈছোঁ কিন্তু আজি দেই, এনেকুৱা এটা ভিউ পইণ্ট। চাওক কি সুন্দৰ। চাব দে দাদা, ভিডিঅ' বনাব যায় কিন্তু তেনেকৈ এটা বিপদত নপৰিব, কাৰণ মই ইয়াত গা ধুম বুলি ভাবিছিলোঁ, গা ধুব ইচ্ছা নাই। সকলোৱে গা পা ধুবৰ কাৰণে ৰেডি বৰ্তমান। অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, আৰু ইয়াতে থকা কিছুমান মই এই সাগৰৰ বিচৰ কিছুমান বস্তু দেখুৱাবলৈ চেষ্টা কৰিম, শ্বেয়াৰ কৰিম। চাওক পানী ইয়াত আহি পালে, তেতিয়া কৈছিলোঁ নে পানী আহি পাব। চাব এই পানীখিনি চাগে আকৌ আহি পাব ইয়াতে, চাবতে আহি পাব, আহি আছে। চাওক এইখিনি পানী ইয়াত পাবহি, চাব এই পালেহি নে, এই পানী পালেহি। চাওক এই পানী পালেহি। চাওক এনেকৈ মানে মিনিমাম 10-15 মিনিটৰ মূৰে মূৰে পানীখিনি আহি থাকে। আমি অকণমান মানুহৰ মাজলৈকে যাওঁ। তো মানুহৰ মাজত কেনেকুৱা ধৰণৰ সকলোকে দেখুৱাব লাগিব, কাৰণ মোৰ গাঁৱৰ মানুহখিনিকো দেখুৱালে নহ'ব যে সাগৰৰ পাৰত যিমানবিলাক মানুহ আছে সকলোৱে শুই গৈ আছে। আৰু গতিকে সেইখিনি দেখুৱাবলৈকে মই চেষ্টা কৰিম। অলপ দূৰলৈকে আহিছোঁ বিচৰ পাৰত, সুন্দৰ বালি, আৰু এইবিলাক বালি মানে
মানে কিছুমানে মূৰ্তি চূৰ্তি বনাব পাৰে। তো ইয়াত যদি কেনেকুৱাকৈ ডাঙৰ ডাঙৰ মাছ আহি যোৱা হয়, সকলো মানুহ কেনেকুৱা ফূৰ্তি কৰিলে হয়। তো বলক অকণমান আগলৈকে হয়। তো এয়ে হৈছে সাগৰৰ বীচ। দূৰলৈকে চাওকচোন, দূৰলৈকে কোনো ধৰণৰ একো দেখিবলৈ পোৱা নাযায়, কেৱল ডাঙৰ ডাঙৰ ঢৌ উঠিছে, ডাঙৰ ডাঙৰ ঢৌ আৰু বহুত দূৰৰ পৰা ঢৌবিলাক আহিছে। ইয়াত নাও চাও একো দেখিবলৈ পোৱা নাই বৰ্তমানলৈকে, কাৰণ ইমান ডাঙৰ ডাঙৰ ঢৌ উঠিছে। ইয়াত যে নাও আহিছিলে বা জাহাজ আহি ইয়াত ৰখিবহি তেনেকুৱা ধৰণৰ মই ভাবোঁ সম্ভৱ নহয়। ইয়াত সম্ভৱ হয়নে নহয় এইটো কথা নাজানো, কিন্তু মই ভাবোঁ ইয়াত সম্ভৱ নহ'ব পাৰে। চাওক সুন্দৰ ঢৌ আহিছে, ইয়াত পাবহি পানী। ইয়াত পাইছেহি নে পানীখিনি? ইয়াত পালেহি চাওক। ইয়ে হৈছে সাগৰৰ বীচ। ইমান ডাঙৰ ডাঙৰ ঢৌত কেনেকৈ গা পা ধুই কাৰণে সঁচাই ইয়াৰ এটা বেলেগ ডাঙৰ ইতিহাস বুলি ক'ব লাগিব, কাৰণ মই এনেকৈ আহিম পাম বুলি ভবা নাছিলোঁ। খুব ফূৰ্তি লাগিছে ইয়াত আহি। চাওক চাওক পানী পালেহি। খুব ভয় লাগে কাৰণ ইমান বালি। অ' মাই গড, আচৰিত ধৰণৰ কাহিনী। ভয় লাগে দেই। আমাৰ গাঁৱত থকা কিন্তু ল'ৰাবিলাকে চিন্তা কৰিব লাগিব দেই। ইয়াত না আমি ভাবিছিলোঁ কি আমি বানপানী দেখি আছোঁ, বানপানী হৈছে বানপানীতকৈ ডাঙৰ দুগুণ বেছি আৰু ওখ ঢৌ সৃষ্টি হয়। গতিকে আমাৰ তাতে যিবিলাক বানপানী হয়, সাধাৰণ এওঁলোকক ভাবোঁ আমি এনে সাঁতুৰিব নাজানে, পানী কি বস্তু বুজি নাপায়, পানীতে সৃষ্টি কৰিব পাৰে বুজি নাপায় ভাবোঁ, কিন্তু তেওঁলোকেহে আমাক শিকাব মই ভাবোঁ। কাৰণ ইমান ডাঙৰ ডাঙৰ ঢৌ সকলোৱে সৃষ্টি তো বলক দেখুৱাইছোঁ, যিমান পাৰোঁ দেখুৱাইছোঁ, কাৰণ ময়ো অকণমান পানীত খেলিম। গতিকে আৰু এইফালে উট চাফাৰী হয়, সুন্দৰ সুন্দৰ উট, এই দাদা উট আনি আছে, উট চাফাৰী হয়। আমি উটত উঠিবলৈ চেষ্টা কৰিম। গতিকে আমিও উটত উঠিম, 2-3জন লগ লাগি চেষ্টা কৰিম উঠিবলৈ কাৰণে। আমি তেওঁলোককো লগ কৰোঁগৈ। বলকচোন যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ফাইনেলি এতিয়া ৰেডি হৈ গ'লোঁ, পূৰা বিচত একটা হাফ পেণ্ট পিন্ধি ল'লোঁ, চাওক পূৰা হাফ পেণ্ট পিন্ধি ল'লোঁ। আৰু ইপিনে মোৰ পাছতেহে যাব। গতিকে এতিয়া বিচত পূৰা নামিব, চব কৰিব, মই তাৰপিছত তেখেততে চব কৰিম। চলক। বহুত ডাঙৰ ডাঙৰ ঢৌ আহিছে চব কেনেকুৱা, আৰু এনেকুৱা ঢৌ মানে কেনেকুৱা ঢৌ আহিছে, মাটি খান্দি দিছে, ভিতৰত মাটি খান্দি দিছে। মই য'ত কৈছোঁ মাটি খান্দি দিছে। আৰু এনেকুৱা ঢৌ আহিলে মানে ভয় লাগি যায়। চাওক গোটেই মানুহখিনি গৈছে। এয়া চাওক মই য'ত ভৰি দিছিলোঁ গোটেই খাল কৰি দিছে। এতিয়া এয়া ঢৌ আহিছে চাওক। মই অকণমান ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম দেই। চাওক পানী কেনেকৈ আহিছে, চাওক সুন্দৰ পানী, নাজাৰা আৰু সেইবিলাক। অ' মাই গড, কেনেকুৱা পানী। অ' পূৰা ধূলি এক মাই গড। চৰি পূৰা ঢৌ মানে ঠেলি দিছে গোটেই ঢৌত। মানে যদি আপুনি ইয়াত যাব খুজিছে নহয়, আপুনি 1 ফুটত যদি আছে 10 ফুটত আহি পাব। গোটেই পানী বহুত ঢৌ হয় আৰু জাহা তাহাকৈ নহ'ব ইয়াত। একদম কম দিনৰ মানুহে আহি ইয়াত গা ধুব নোৱাৰে, কাৰণ ইমান ডাঙৰ ডাঙৰ ঢৌ। মাই গড, কৈছোঁ ন মই একদম পাগল হৈ গৈছিলোঁ। ইমান ডাঙৰ ডাঙৰ ঢৌ। বাৰু যি নহওক, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহুত কষ্ট কৰি আহিলোঁ, ফ্লাইটত আহিলোঁ, ফ্লাইটতে যামগৈ। গতিকে জগন্নাথ মন্দিৰো আজি ফুৰিলোঁ, আৰু জগন্নাথ মন্দিৰ ফুৰি আহি আপোনালোকক ভাবিলোঁ বিচখনকে দেখুৱাই দিওঁ, কাৰণ জগন্নাথ মন্দিৰত এলাও নাই। মই আপোনালোকক এটামান ফটো দেখুৱাব পাৰিম, তাৰ বাদে আৰু মই দেখুৱাব নোৱাৰিম। গতিকে যদি আপোনালোকক বিচ দেখুৱাম, জগন্নাথ দেখুৱাম, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ইয়াতকৈ মোক একো মৰম দিব নালাগে, এইখিনি মৰম পালে যথেষ্ট। গতিকে এয়া মই বিচ আপোনালোকক দেখুৱাই আছোঁ, পূৰা বিচত এই ঢৌ আহি গ'ল, চাওক পূৰা ঢৌ আহি গ'ল, পানী আহি গ'ল। গতিকে মই অকণমান গা ধুবলৈ যাম দেই। বন্ধুসকলে এইবিলাক দেখিছেনে, ধুনীয়া একেবাৰে চব ফ্ৰেম। গতিকে এইবিলাক চব নিমখ হয়। গতিকে ইয়াত নিমখ খালে আমি চব গা ধুই আছোঁ, নিমখ গোটেই কাণে চানে সোমাইছোঁ। গতিকে ইয়াত গা ধোৱাটো ইমান পাৰ্ফেক্ট নহয় ভাবিছোঁ, কাৰণ আমি অসমৰ পৰা আহিছোঁ, ইয়াত তেনেকৈ ইমান নিমখ নহয়। গতিকে আমি আৰু ইয়াত ইমান সময় গা নুধোঁ। গতিকে ইয়াত নিমখ পানী হয়, সাগৰৰ পানী যে পুৰা সঁচাই ধুনীয়া, আজি প্ৰমাণ কৰিবা দেই। থেংক ইউ।
এতিয়া আমি উত্তৰ পিঠিত উঠিবলৈ যাই আছোঁ। আপোনালোকক কৈছিলোঁ নহয় অলপ আগত উত্তৰ পিঠিত উঠাম বুলি। গতিকে এতিয়া আমি এইটো উত্তৰ লগত কথা পাতোঁ, উত্তৰ মালিকৰ লগত কিমান লয় কি হয় পাছতহে উঠিম। 300 টকাত ফাইনেল কৰি ল'লোঁ। গতিকে সেইটোৱে হৈছে উটটো, আৰু উট দেখাও পোৱা নাছিলোঁ আগত, আৰু এতিয়া ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ফাৰ্ষ্ট টাইম উঠিবলৈ খুজিছোঁ। গতিকে আহক উটত চাবাৰি কৰোঁ। সেই ককাই উঠি গ'ল, আমাৰ ডেকা কুকুৰবোৰ উঠি গ'ল। বোলক সেয়া আমাৰ গোসাঁই উঠি ল'লে ওপৰত। এতিয়া ময়ো যাওঁ পিছলিয়ে। তো ফাইনেলি উঠি গ'লো। এতিয়া আমি উত্তৰ পিঠিত চাৱাৰী কৰিম। উঠ के सामने आ गया চলো উঠ চলো। এতিয়া আমি ফাইনেলি উত্তৰ পিঠিত উঠি গ'লোঁ। চাওক কেনেকুৱা লাগিছে উত্তৰ পিঠিত, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সকলোফালে সেইপিনে বিটছত মানুহে মানুহ। মই আজি আপোনালোকে কেৱল বিটছখনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিটছৰ ওপৰত ইমান মানুহ আৰু সকলোৱে নিৰ্দিষ্ট মজা লৈ আছে। আৰু আমি গা ধুলোঁ, উত্তৰ পিঠিত উঠিছোঁ, আৰু এনেকৈহে আমি অকণমান ফূৰ্তি কৰিবলৈ বিচাৰিছোঁ। চলিয়ে চলো চলো ঘোঁৰা। ঘোঁৰা নহয় কিন্তু দেই, উট হয়, ঘোঁৰা নহয়।